বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আমাৰ ঘৰৰ এক অতি পবিত্ৰ গছ তুলসী গছৰ বিষয়ে। ইয়াৰ বৈজ্ঞানিক নাম অচিমাম চেংটাম। তুলসী পাতে চৰ্দি, কাহ আৰু জ্বৰ কমাবলৈ কি কৰে? সহায় কৰে। ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মিত তুলসী পাত ব্যৱহাৰ কৰিলে হজম শক্তি ভাল হয়। শ্বাস প্ৰশ্বাসৰ সমস্যাও কমে। তুলসী গছ ঘৰত ৰাখিলে বাতাবৰণ পৰিষ্কাৰ থাকে বুলি আমি বিশ্বাস কৰোঁ। ই মানসিক চাপ কমাবলৈ সহায় কৰে। লগতে হিন্দু ধৰ্মত তুলসী গছক অতি পবিত্ৰ বুলি মনা হয় আৰু বহু ঘৰত নিয়মিত তুলসী পূজা কৰা হয়। সকলো মিলি তুলসী গছ স্বাস্থ্য আৰু বিশ্বাসৰ এক সুন্দৰ মিল। তুলসী পাত আমাৰ ভাৰতীয় সংস্কৃতি আৰু আয়ুৰ্বেদত অতি গুৰুত্বপূৰ্ণ এক ঔষধীয় পাত। ইয়াক হলি বেচিল বুলিও কোৱা হয়। তুলসী পাত স্বাস্থ্যৰ বাবে বহু উপকাৰী। তুলসী পাতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। নিয়মিত তুলসী পাত খালে চৰ্দি, কাহ, জ্বৰ আৰু ডিঙিৰ বিষত আৰাম পোৱা যায়। ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিভাইৰেল গুণে দেহক বেমাৰৰ পৰা সুৰক্ষা দিয়ে। তুলসী পাত হজম শক্তি উন্নত কৰে। পেটৰ গেছ, বদহজম আৰু অম্লতা কমাবলৈ সহায় কৰে। লগতে তুলসী পাতে ৰক্ত শুদ্ধ কৰে আৰু ত্বক উজ্জ্বল কৰি ৰাখে। মানসিক চাপ কমাবলৈও তুলসী পাত বৰ উপকাৰী। ইয়াৰ সুগন্ধ আৰু গুণে মন শান্ত কৰে আৰু চিন্তা উদ্বেগ কমায়। সাৰাংশত ক'বলৈ গ'লে তুলসী পাত হৈছে প্ৰাকৃতিক ঔষধৰ এক মূল্যৱান উপহাৰ, যি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিলে স্বাস্থ্য ভাল ৰাখিবলৈ সহায় কৰে। আপোনালোকে যদি এই তথ্য ভাল পাইছে, লাইক কৰক, শ্বেয়াৰ কৰক আৰু এনেকুৱা প্ৰাকৃতিক তথ্যৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।